हेलो एभ्रिवान আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাজনী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে এটা ধুনীয়া টেষ্টি দুপৰটেঙা পাতৰ চাটনি লৈ আহিছোঁ। আপোনালোকে খাই পাইছেনে বাৰু? যদি খাই পাইছে কমেণ্ট কৰিব, যদি খাই পোৱা নাই আপোনালোকে এবাৰ বনাই খাই চাব। বহুত ধুনীয়া এটা চাটনি হয়। দুপৰটেঙা পাত আমাৰ সকলোৰে ঘৰত থাকে। আমি সকলোৱে জানো দুপৰটেঙা পাতৰ উপকাৰিতাসমূহৰ বিষয়ে, কিন্তু আমাৰ খোৱা নহয়। সেয়েহে যদি দুপৰটেঙা পাত চাটনি হিচাপে যদি আমি খাব পাৰোঁ কিমান ভাল নহয় জানো। সেইকাৰণে মই কেইখিলামান দুপৰটেঙা পাত এনেদৰে ছিঙি ল'লোঁ আৰু লৈছোঁ কেইখিলামান পদিনাৰ পাত। আপোনালোকে দোকানৰ পৰা পোৱা হ'লেও লৈ ল'ব বা ঘৰত থাকিলেতো ভালেই আৰু, হয়নে নহয়। এতিয়া লৈছোঁ কেইখিলামান মান ধনিয়াৰ পাত। কেইটামান কেঁচা বাদাম লৈ এনেদৰে ভাজি লৈছোঁ। ব্ৰাউন কালাৰ হোৱালৈকে বাদামকেইটা এনেদৰে ভাজি ল'ব। বাদামকেইটা ঠাণ্ডা হোৱাৰ পাছত বাকলিখিনি চাফা কৰি ল'ব। চাটনিকণ আৰু টেষ্টি কৰিবৰ বাবে মই লৈছোঁ কেইটুকুৰামান কেঁচা নাৰিকল, দুপৰটেঙা পাত, বিলাহী এটা আৰু চাফা কৰি লোৱা বাদামকেইটা, পদিনাৰ পাত, মান ধনিয়া পাত, জলকীয়া, আদা, নহৰু সকলোবোৰ দি ধুনীয়াকৈ প্ৰথমে শুকানে বাদামকেইটা গ্ৰাইণ্ড কৰি ল'ব। তাৰ পাছত নাৰিকল আৰু আদা নহৰুখিনি পানী নিদিয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। এতিয়া বাকী আমি যিখিনি কেঁচা বস্তু ৰাখিছিলোঁ, বিলাহী, পদিনাৰ পাত, মান ধনিয়া পাত, জলকীয়া আৰু দুপৰটেঙা পাত সকলোখিনি কম পানী দি পেলাই ধুনীয়াকৈ পিচি ল'ব। যদি পাৰে আপোনালোকৰ ঘৰত যদিহে পটা আছে, পটাত পিচি খাই চাবচোন, বহুত ধুনীয়া সোৱাদ হয়। আৰু আপোনালোকৰ সোৱাদ অনুসৰি ধুনীয়াকৈ নিমখ দি ল'ব। আৰু এতিয়া মই কেনেকুৱা হৈছে অকণমান খাই চাইছিলোঁ। সঁচাকৈ বহুত টেষ্টি হৈছিলে দেই চাটনিকণ। আপোনালোকে এবাৰ বনাই খাই চাব।